আৰু আমি এতিয়া আহি পালোহি মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰ এই উত্তৰ কমলাবাৰী সত্ৰতেই আমি এতিয়া ৰাস চাম আপোনালোককো দেখুৱাম আপোনালোকৰ কাৰণে আমি বহুত দূৰ বাইক চলাই আহিছোঁ দেখিছে বহুত ৰাতি আমি নিতুল আৰু মই আহি আছিলোঁ বাইক চলাই নিতুলে বাইক চলাই আহিছিলে মই পাছত বহি আহিছিলোঁ আৰু আহি আমি এই স্থানটো পালোঁ মানুহ চাওঁ কিমান মানুহেই মানুহ অসংখ্য মানুহ ইয়াত মানে বহুত মানুহ আহে অসমৰ বহুত জেগাৰ পৰ্যটক আহে অসমৰ লগতে ভাৰতৰো বহুত জেগাৰ পৰ্যটক আহে বিভিন্ন দেশৰ পৰাও ইয়াত পৰ্যটকে এই ৰাস চাবলৈ আহে বিভিন্ন মানুহ আহে মানে অকল মানুহ আৰু ইয়াত অসংখ্য মানুহ আহে বহুত মানুহ আহে চাই লওক চাৰিওফালৰ দৃশ্যটো এবাৰ আমি যিটো এইটো পুখুৰী এটা আছে এই উত্তৰ কমলাবাৰী সত্ৰত এই পুখুৰীটোৰ পাৰত ৰাস হৈ থাকে ইটো পাৰত দেখিছে গোপীসকল আহিছে এই গোপীসকলে ইয়াত নাচিব আৰু এইবিলাক যে ঘৰবিলাক দেখিছে এইবিলাক গোপীবিলাকৰ ঘৰ এই পুখুৰীটোৰ এইপাৰে আমি আছোঁ ইপাৰে ৰাস চলি আছে আৰু অকল পুখুৰীৰ পাৰতে নহয় পুখুৰীৰ পৰা গৈ পাৰে গৈ মঞ্চ আছে সোঁ চাইডে মঞ্চটো তাত মানে ৰাস পৰিৱেশন হৈ থাকে তাৰমানে তাত দৃশ্যটো শেষ হয়গৈ একেবাৰে গৈ ইয়াৰ পৰা ষ্টাৰ্টিংটো ইয়াৰ পৰা হয় কিন্তু এটা কথা ক'ম যে সকলো দৃশ্যবিলাক এই পুখুৰীৰ পাৰত দেখুওৱা নহয় বিশেষ কিছুমান দৃশ্যহে দেখুওৱা হয় আৰু সেই যিকেইটা দৃশ্য দেখুওৱা হয় সেইকেইটা দৃশ্য স্পেচিয়েল আৰু সেইকেইটা দৃশ্যৰ বাবে এই ৰাসৰ এই জেগাটো অৰ্থাৎ উত্তৰ কমলাবাৰী সত্ৰ বিখ্যাত হৈ আছে মাজুলীৰ ভিতৰত আৰু এই পুখুৰীটোত এই পুখুৰীটো হ'ল যমুনা বুলি ধৰা হৈছে পুখুৰীটোক আৰু পুখুৰীটোত ৰাধা আৰু শ্ৰীকৃষ্ণই যমুনা যে পাৰ কৰিছিল ৰাধাক যে যমুনা পাৰ কৰিছিল সেই দৃশ্যটো ধুনীয়াকৈ দেখুওৱা হয় আমি সেই দৃশ্যটো চাম বলক চাই থাকোঁ আমি সেই দৃশ্যটো আমি দেখিবলৈ পাম আহিব এতিয়া এই নাওখনত আহিব এতিয়া আৰু এতিয়া পুখুৰীটো পাৰত চাওক ইয়া শংখচূড় ওলাইছে অৰ্থাৎ শংখচূড়ে যে মানে কৃষ্ণৰ ভাওজুৰি গোপীসকলৰ লগত যি নৃত্য কৰিছিলে আৰু সেই নৃত্যটো মানে গোটেইটো সম্পূৰ্ণকৈ ইয়াত দেখুওৱা নহয় পুখুৰীটোৰ পাৰত কিন্তু সেই শংখচূড় গৈছে সেইফালে শংখচূড় গৈছে এই ঘৰকেইটাৰ ওচৰত আৰু শংখচূড়ে গৈ গোপীসকলৰ লগত শ্ৰীকৃষ্ণৰ বেশত নৃত্য পৰিৱেশন কৰিবগৈ আৰু সেইটো এটা বৰ আমোদজনক দৃশ্য লগতে ইয়াৰ লাইটিংবোৰ চাওক কি ধুনীয়া কি ৰূপসজ্জা কি ধুনীয়া সুন্দৰ আৰু এইবোৰ যেবোৰ ৰিয়েল কলগছ হয় এইবিলাক কলগছ মানে গছ-গছনিবোৰ চব ৰিয়েল হয় ইয়াত একো অন্য ধৰণৰ নাই আৰু ঘৰবিলাকো এইবিলাক যিবিলাক বনাইছে চব ৰিয়েল হয় জাষ্ট লাইটিংবিলাকহে ইয়াত দিছে আৰ্টিফিচিয়েল বুলি ক'ব পাৰি লাইটিংবিলাক কিন্তু সুন্দৰ লাইটিং দিছে সুন্দৰ দিছে আৰু ইয়াত গোটেইবিলাক বস্তুৱে মানে 90% বস্তুটোৱে প্ৰাকৃতিক হয় নেচাৰেল হয় আৰু এতিয়া চাওক শ্ৰীকৃষ্ণই ৰাধাক যমুনা পাৰ কৰা সেই মোহময় দৃশ্যটো মানে এইটো দৃশ্য বহুত স্পেচিয়েল হয় আৰু এই দৃশ্যটোৰ কাৰণে ইয়াত বহুত হাজাৰ মানুহ হয় এই দৃশ্যটো কেৱল উপভোগ কৰিবৰ কাৰণে মানে একেবাৰে ৰিয়েল যে এই দৃশ্যটো সেইটো কাৰণে চাই ভাল পায় মানে ইয়াত কোনো আৰ্টিফিচিয়েল বস্তু নাই এই নাওখনত আহি আছে ৰাধা আৰু শ্ৰীকৃষ্ণ চাই লওক এবাৰ pasar ese por nada voy a pelear
আৰু এতিয়া চাওক কৃষ্ণই ৰাধাক জোকাইছে একেবাৰে মানে এইটো এটা খুব মানে ভাল লগা দৃশ্য খুব আমোদজনক দৃশ্য ৰাধাইও জোকাব কৃষ্ণক কৃষ্ণই জোকাইছে ৰাধাক মানে এইটো যমুনা পাৰ কৰোঁতে এইটো খুব প্ৰেমৰ মানে এটা মানে ৰোমেণ্টিক চিন ক'বলৈ গ'লে মানে খুব ধুনীয়া চিন কৃষ্ণ নলয় গৈছে মোবাইলত গোপী নাচি আছে জুম কৰিলে ভিডিঅ' পাতিব ৱাও ফিল কৰিয়ে ভাল লাগে একেবাৰে মানে ধুনীয়া কিন্তু এইটো যদি এতিয়া ৰিয়েল হ'লহেঁতেন কেনেকুৱা হ'লহেঁতেন এতিয়া একচুৱেলি এতিয়া নহয় আৰু এইটো তেতিয়াৰ দিনো আছিলে মানে এইটো এটা মানে ৰিয়েলে হয় মানে তেতিয়া যিবিলাক পুথি বা শাস্ত্ৰ বা ধৰ্মগ্ৰন্থত উল্লেখ থকা মতে যে এনেকৈ মানে যমুনা পাৰ কৰিছিলে ৰাধাক শ্ৰীকৃষ্ণই আৰু তেতিয়া খুব প্ৰেমৰ এটা আলাপ হৈছিলে আৰু তেতিয়াই ৰাধা আৰু শ্ৰীকৃষ্ণৰ মাজত প্ৰেম হৈছিলে ৰাধা আৰু শ্ৰীকৃষ্ণৰ মাজৰ যি প্ৰেম হৈছিলে সেই প্ৰেমটো আচলতে খুব সঁচা প্ৰেম এইটো সঁচা প্ৰেম বুলি ধৰা হয় এইটো ৰিয়েল প্ৰেম হয় সঁচা প্ৰেম আছিলে ৰাধাইও শ্ৰীকৃষ্ণক খুব ভাল পাইছিলে শ্ৰীকৃষ্ণইও ৰাধাক খুব ভাল পাইছিলে সেইকাৰণে বৃন্দাবনৰ পৰা ৰাধাক মানে শ্ৰীকৃষ্ণই পলুৱাই লৈ গৈছিলে চাওক এনেকুৱা এটা দৃশ্য আপুনি ক'ত দেখিবলৈ পাব একেবাৰে ৰিয়েল পানীত নাও চলাই শ্ৰীকৃষ্ণই ৰাধাক লৈ গৈছে ৰাধাক যমুনা পাৰ কৰিছে এনেকুৱা এটা দৃশ্য কেৱল মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰত দেখিবলৈ পাব উত্তৰ কমলাবাৰী সত্ৰ কেৱল উত্তৰ কমলাবাৰী সত্ৰ আৰু ৰিয়েল একদম স্পষ্ট একো আৰ্টিফিচিয়েল বস্তু নাই একেবাৰে 100% ৰিয়েল বস্তু পানীত ৰিয়েল নাও একেবাৰে ৰাধা আৰু শ্ৰীকৃষ্ণই যেনিবা ৰিয়েল নহয় সেইটো কেৱল ভাও লৈছে ৰাধা আৰু শ্ৰীকৃষ্ণই আৰু সৌৱা পালেগৈ যমুনাৰ পাৰ হৈছে যমুনা মানে পাৰ পালেগৈ এইফালে নামিব এইয়া যমুনাৰ পাহাৰ আৰু যমুনাৰ পাৰত এতিয়া বৰ্তমান কলি যুগত শ্ৰীকৃষ্ণই ৰাধাক পাৰ কৰাৰ দৃশ্য কিন্তু তেতিয়াৰ দিনৰ সেই ৰাধা আৰু শ্ৰীকৃষ্ণৰ যি প্ৰেম সেই প্ৰেমৰ অমৰত্ব এতিয়াও পোৱা যায় এতিয়াও আছে উত্তৰ কমলাবাৰী সত্ৰ মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰ ৱেলকাম টু মাজুলী উত্তৰ কমলাবাৰী সত্ৰ সকলোৱে ৰাস উপভোগ কৰক ৰিয়েল বস্তু ৰিয়েল আৰু সৌৱা ৰাধাই যমুনা পাৰ হ'ল আৰু সেইয়া নাৱৰ পৰা নমা দৃশ্যটো অৰ্থাৎ যমুনাৰ ইপাৰে ৰাধা এই পাৰৰ পৰা ইপাৰ কৰি দিলে ৰাধাক ৱাও কিমান মানুহ চাওক বেলেগ জেগাত যি দুৰ্গা পূজা পাতে দুৰ্গা পূজাত যেনেধৰণৰ মানুহ হয় ইয়াত অৰ্থাৎ মাজুলীত এই জেগাবিলাকত মাজুলীত ৰাস বুলি ক'লেতো এক নম্বৰ ইয়াত পূজা নহয় ইয়াত ৰাস হয় কেৱল ৰাসত এনেধৰণে ইয়াত মানুহ হয় অসংখ্য হাজাৰ মানুহ হয় ইয়াত কেৱল মানুহ তো আজি আপোনালোকৰ পৰা মই ল'লোঁ বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম